নমস্কাৰ মই মনোজ দতিয়া আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টেকনিক্যাল মনোজলৈ আজি আপোনালোকৰ ওচৰলৈ আকৌ এটা মজা ভিডিঅ' লৈ আহিছো এইটো ভিডিঅ'ৰ জৰিয়তে আপুনি জানিব পাৰিব যে আপুনি আপোনাৰ WhatsAppৰ ডিপিত ফুল ফটো দিব বিচাৰে কিন্তু ফুল ফটো আপুনি দিব নোৱাৰে তো আজি আমি তাৰে ওপৰত কথা পাতিম আপুনি আপোনাৰ WhatsAppৰ ডিপিত কেনেকৈ ফুল ফটো দিব পাৰিব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰলৈ এটা সৰু ৰিকুৱেষ্ট এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰিলে আৰু লগত থকা বেল আইকনটো টিপি দিয়ক কাৰণ আপুনি এইটো চেনেলত এনেকুৱা নতুন নতুন ইন্টাৰেষ্টিং ভিডিও পাই থাকে তো বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো তো এইটো সেটিং কৰিবলৈ আপুনি প্লে ষ্টৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব আপুনি আপোনাৰ মোবাইলত থকা প্লে ষ্টৰটো অন কৰি লওক আৰু তাৰ সাৰ্চ কৰি দিয়ক WhatsApp বুলি মই সাৰ্চ কৰি দিছো WhatsApp WhatsApp বুলি আপুনি সাৰ্চ কৰি দিয়ক তো দেখিলে এইটো এপছ হয় এইটো এপছ মই আগৰ পৰা অলৰেডি ডাউনলোড কৰি থোৱা আছে মই অকল ওপেন কৰিলে হ'ব আপুনি যদি এইটো এপছ ডাউনলোড কৰিব বিচাৰে তেন্তে মোৰ ভিডিওৰ ডেসক্ৰিপচনতো লিংক দি দিয়া থাকিব আপুনি মোৰ ভিডিওৰ ডেসক্ৰিপচনত গৈও এইটো এপছ ডাউনলোড কৰিব পাৰে তো এপছ ডাউনলোড কৰাৰ পাছত আপুনি এপছটো অন কৰি লওক দেখিছে মোৰ এই প্ৰথমতে এপছটো আছে এপছটো অন কৰাৰ পাছত আপুনি দেখিছে তলৰ পিনে একেবাৰে প্ৰথমৰ এটা অপচন আছে আপুনি এই অপচনটো টিপি দিয়ক অপচনটো টিপাৰ পাছত আপুনি সিলেক্ট ফটো কৰি লওক সিলেক্ট ফটো কৰাৰ পাছত আপুনি এনেকুৱাকৈ আহিব আপোনাৰ ওচৰলৈ আপুনি সেটিংটো অন কৰি লওক সেটিংত আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পাছত আপুনি একেবাৰে প্ৰথমত এপছ পাৰমিশন বুলি এটা অপচন দেখা পাইছে আপুনি এপছ পাৰমিশনত ক্লিক কৰি দিয়ক এপছ পাৰমিশনত ক্লিক কৰি দিয়াৰ পাছত আপুনি এইটো অন কৰি দিয়ক ক্যামেৰা আৰু ষ্টৰেজ আপুনি অন কৰি দিয়ক অন কৰাৰ পাছত আপুনি বেক যাওক বেক গৈ কিনে আকৌ আপুনি প্ৰথমৰ অপচনটো ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পাছত আপুনি আকৌ সিলেক্ট ফটো ক্লিক কৰি দিয়ক সিলেক্ট ফটো ক্লিক কৰি দিয়াৰ পাছত আপুনি আপোনাৰ WhatsAppৰ ডিপিত যোনখন ফটো আপুনি দিব বিচাৰে সেই ফটোখন আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পাছত দেখিছে মোৰ ফুল ফটো আহি যায় ফুল ফটো আহি যোৱাৰ পাছত আপুনি তলৰ পিনে একেবাৰে 5 নম্বৰ এটা অপচন দেখা পাইছে আপুনি এই অপচনটো টিপি দিয়ক টিপাৰ পাছত আপোনাৰ WhatsAppৰ এটা টিপাৰ পাছত আপোনাৰ ওচৰলৈ এটা ওভাৰডেছ আহিব আপুনি এই ওভাৰডেছটো অলপ 2 সেকেন্ড চাই কিনে ক্লোজ কৰি দিয়ক ক্লোজ কৰি দিয়াৰ পাছত আপুনি WhatsAppত যাওক WhatsAppত গৈ কিনে আপুনি ডন কৰি দিয়ক ডন কৰি দিয়াৰ পাছত আপুনি 2-3 সেকেন্ড ওয়েট কৰক বেছি টাইম নহয় 2-3 সেকেন্ড ওয়েট কৰাৰ পাছত আপোনাৰ ডিপিত ফুল ফটো আহি যাব তো দেখিছে মোৰ ডিপিত ফুল ফটো আহি গৈছে এনেকুৱাকৈ আপুনি আপোনাৰ WhatsAppত ডিপিত ফুল ফটো দিব পাৰে আৰু ইয়ালৈকে যদি ভিডিওটো চাই আছে তেনে ভিডিওটো নিশ্চয় লাইক কৰি থৈ যাব আৰু তলত কমেন্ট কৰি জনাবলৈ নেপাহৰিব কেনেকুৱা পালে তো আজিলৈ ইমানেই বাই বাই টাটা জয় অসম